হেল্ল'। হেল্ল'। হয় নমস্কাৰ ছাৰ, মই অধিবক্তা প্ৰশান্ত ছাৰৰ লগত কথা পাতি আছোঁ নি বাৰু? হয় কোনে ক'লে? হয় হয়, মই ফেচবুক পেজৰ পৰা অল আছাম বিমলে কৈ আছিলোঁ। কেইটামান কথা জানিবলগীয়া আছিলে, মানে মই তাৰ বিষয়ে মই ইমান অৱগত নহয়। আপোনাৰ পৰা মই কিবা এটা পৰামৰ্শ পাওঁ নেকি, বা তাৰ বিষয়ে অলপ জানিব বিচাৰিছিলোঁ মানে। আপুনি ক'ৰ পৰা কৈছে? মই ধেমাজিৰ পৰা। ধেমাজি, কি নাম আপোনাৰ? মই বিমল চেতিয়াই কৈ আছিলোঁ। বিমল চেতিয়া, কওকচোন কি আছিলে? মানে আপুনি ফ্ৰী আছেনে? অঁ কওক। হয়, আপুনি মোক 5 মিনিট সময় দিব পাৰিব? 5 মিনিটটো মই নোৱাৰিম, আপুনি কওকচোন বাৰু কি আছিলে আপুনি থুলমূলকৈ। অ'কে অ'কে, ঠিক আছে। কথাটো হ'ল যে কি, এতিয়া সামাজিক মাধ্যমৰ আপুনি হয়তো চাগে কথাখিনি শুনি বেয়া পাব, কিন্তু আপোনাৰ পৰা মই জাষ্ট কেৱল পৰামৰ্শটোহে ল'ব বিচাৰিছোঁ দেই। শুনিব যে সামাজিক মাধ্যমৰ এতিয়া কিছুমান মহিলা নাৰী ওলাই আছে যে সমাজখন বেয়া দিশত এটা লৈ গৈছে। এই যে নিউড ভিডিঅ' বা বেয়া ভিডিঅ' যে উলংগ হৈ মেলি ভিডিঅ'বিলাক বনাই আছে, তাৰ ওপৰত মই এখন কেছ ফাইল কৰিব বিচাৰিছোঁ, মানে এজন সচেতন যুৱক হিচাপে। ত' এই দিশত কিবা মোৰ উভতাই আকৌ মোৰ ওপৰতহে কিবা এটা ক্ষতি হ'ব নেকি? আপোনাৰ ওপৰত আপুনি প্ৰমাণ কৰিব পাৰিব লাগিব, নহ'লে আপোনাক ডিফামেশ্যন কেছ ফাইল কৰিব পাৰে যে আপুনি মোক মিছাকৈ আপুনি কৈছে বুলি। নাই নাই, প্ৰমাণ আছে, প্ৰমাণ সহকাৰে মই প্ৰমাণ আছে, সম্পূৰ্ণ প্ৰমাণ আছে। সম্পূৰ্ণ প্ৰমাণ সহকাৰে মই মানে যিসকল ডিষ্ট্ৰিক্টৰ নাৰীসকলে এনেধৰণৰ ভিডিঅ'বিলাক বনাই থাকে, চ' তেওঁলোকৰ ওপৰত প্ৰত্যেকখন ডিষ্ট্ৰিক্টত গৈ মই এখন কেছ ফাইল কৰিম বুলি ভাবিছোঁ। মোৰ নিজৰ ব্যক্তিগতভাৱে দেই, মোৰ এজন সচেতন যুৱক হিচাপে। চ' মই ভাবোঁ যে কি আজিকালি মাইকী মানুহে আকৌ মতা মানুহবিলাকে ওলোটাই ফচাই দিব বিচাৰে। চ' মোৰ তেনেকুৱা এটা ভয় থাকে। মই খোলাখুলিকৈ কৈ দিছোঁ, সেই বিষয়ত মই ইমান অৱগত নহয় কাৰণে মই আপোনাৰ পৰা মই এটা হেল্প বিচাৰিছোঁ, সেই পৰামৰ্শটো বিচাৰিছোঁ যে উভতাই আকৌ মোৰ ক্ষতি হ'ব নেকি কিবা এটা। প্ৰমাণ সহকাৰে দিম মই। নহয়, কিন্তু কথাটো হ'ল কি আপুনি প্ৰমাণ কৰিব পাৰিব লাগিব। হয়, প্ৰমাণ সহকাৰে দিম মই। অঁ তেতিয়া একো নহয়, আপোনাক কি কৰিব, পুলিচে কেছটোতো আপুনি থানাতহে দিব, কোৰ্টত নিদিয়ে। থানা নহয়, যদি থানাৰ পৰা যদি ভালদৰে সঁহাৰি পাওঁ তেতিয়াহ'লে থানাত দিম। আৰু যদি থানাৰ পৰা ইমান সঁহাৰি ভালকৈ নাপাওঁ, কোনো একশ্যন নলয়, লিগেল একশ্যন নলয়, তেতিয়াহ'লে আমি ডাইৰেক্ট কোৰ্টত দিম বুলি ভাবিছোঁ। অঁ কোৰ্টত দিলে আপোনাৰ মানে প্ৰব্লেমটো হ'ব কি, আপুনি নিজে দৌৰি থাকিব লাগিব কোৰ্টত কেছ ফাইল কৰিলে। হয় হয়। গতিকে আপুনি থানাত দিয়ক, থানাত দিলে মানে আপোনাৰ হেৰি নহ'ব, পুলিচে গোটেই বস্তু ইনিচিয়েটিভ লৈ ইনভেষ্টিগেশ্যন কৰি চাৰ্জশ্বিট দিব, আপুনি জাষ্ট সাক্ষী হিচাপে থাকিব তাত। হয় হয় হয়। জানি খুব ভাল লাগিলে, আপোনাৰ ইমানখিনি ব্যস্ততাৰ সময়ৰ মাজত যে মোক ইমান কম টাইম দিলে বা পৰামৰ্শটো দিলে, জানি খুব ভাল লাগিলে। ধন্যবাদ ছাৰ, থেংক ইউ ছ' মাছ। ঠিক আছে, হ'ব দিয়ক। থেংক ইউ।